তো হাই গাইজ, তো আকৌ আহি গ'লোঁ এটা নতুন সুন্দৰ ভ্লগৰ সৈতে। তো গাইজ মানে বহুত দিনৰ মূৰত আহিলোঁ ভিডিঅ'ত আজি। তো কিহৰ কাৰণে বহুত মানে মাজে মাজে দিব লগা হৈছে ভ্লগ, তো কিহৰ কাৰণে মাজে মাজে দিব লগা হৈছে মই আগৰ ভিডিঅ'টোত আপোনালোকক কৈছোঁ। তো মোৰ এক্সাম আহিছে, সেইকাৰণে মানে ডেইলি দিব পৰা নাই, মাজে মাজে দি আহিছোঁ। তো গাইজ মই আগৰ ভিডিঅ'টোত আপোনালোকক আৰু এটা কথা কৈছিলোঁ যে ভাল জেগা এটাত যাম ফুৰিব, তো আপোনালোককো লৈ যাম লগত। তো আজি যাব ওলাইছোঁ ভাল জেগা এটাত, ড্ৰেছ কৰি একদম ফুল ৰেডি। তো বাকী মোৰ লগত চাহিল আছে, বাকী অভিজিতৰো কথা কৈছিলোঁ আপোনালোকক। অভিজিত আহিব নোৱাৰিলে, মানে তাৰ জ্বৰ হৈছে, সেইকাৰণে মানে সি আহিব নোৱাৰিলে। তো চাহিল আৰু ময়ে আহিলোঁ। তো গাইজ বাকী থাম্বনেইল চাইটো আপোনালোকে গমেই পাইছে ক'ত যাব ওলাইছোঁ, কি ভাল জেগা। তো মই নকওঁ আৰু, তো থাম্বনেইল চাই আপোনালোকে গম পাইছিয়ে। তো গাইজ এতিয়া মানে আজি ঘৰৰ পৰা আহোঁতে মানে ষ্টাৰ্ট নকৰিলোঁ ভ্লগটো। তো বহুত মানে ঘৰৰ পৰা আহি বহুত দূৰত মানে ষ্টাৰ্ট কৰিলোঁ ভ্লগটো। তো গাইজ বাকী চুলিকেইটা গাইজ বহুত দীঘল হৈছে, তো চুলিকেইটা কাটিব লগা হৈছে। চুলিকেইটা কাটলি এইবাৰ এটা ভিডিঅ' বনাম। তো গাইজ ইয়াতে মানে ৰখি দিলোঁ, মানে আহি থাকোঁতে মানে ভ্লগটো এতিয়া ষ্টাৰ্ট কৰি দিলোঁ, এতিয়া ৰখি দিলোঁ। তো ভাল লাগিল জেগাখিনিত, মানে ৰখি পেলাই ভাল লাগিল। তো বঢ়িয়া বতাহ দি আছে, সেইকাৰণে মানে জেগাখিনিত ৰখি ভাল লাগিল, সেইকাৰণে ৰখি দিলোঁ। তো গাইজ বেছি দেৰি নকৰোঁ আৰু, মানে আইছিলোঁ পুৱাই মানে আহোঁতে মানে মোবাইলত দোকান এখনত সোমাব লগা হ'ল। তো মোৰ মানে মোবাইলটো কিবা এটা প্ৰব্লেম হৈছিল, তো প্ৰব্লেমখিনি দেখালোঁ। তো গাইজ বেছি দেৰি নকৰোঁ আৰু, তো ডাইৰেক্ট যাই পেলাই তাতে ভকত নামৰ পুখুৰী পাৰত যাই পেলাই লগ পাই আছোঁ। তো গাইজ ভিডিঅ'টো চাই থাকক। গাইজ তো ফাইনেলি আহি পালোঁ ভকতৰ পুখুৰী পাৰত। তো মই আপোনালোকক কৈছিলোঁৱে যে ভাল সুন্দৰ ভ্লগ এটা, মানে ভাল জেগা এটাত যাই পেলাই ভাল ভিডিঅ' এটা বনাম। তো আজি ফ্ৰী আছোঁ যিহেতু, তো একে আহিলোঁ। তো আপোনালোককো কৈছিলোঁ যিহেতু, তো বাকী ভকতৰ পুখুৰী পাৰত আহিলোঁ। তো ভকতৰ এইটো পুখুৰীৰ কাৰণে, তো এইটো পুখুৰী দেখা পাইছে আপোনালোকে। তো এইটো পুখুৰীৰ কাৰণে মানে এই ঠাইখিনিৰ নাম ভকতৰ পুখুৰী পাৰ হৈছে। তো পুখুৰীটোৰ মাজত এটা মানে মন্দিৰো আছে। তো মন্দিৰটোৰ মানে গেটত গেলি যাম। তো বাকী আপোনালোকে পুখুৰীটো দেখা পাইছে ভালকৈ, একবাৰ ভালকৈ চাই লওক পুখুৰীটো। তো গাইজ পুখুৰীটো আপোনালোকেও দেখা পালে। তো বাকী মানে এতিয়া যিমানখিনি মানে যি আছে চব আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। তো গাইজ ভিডিঅ'টো ভালকৈ চাই থাকিব। তো বাকী এতিয়া মানে ভিতৰত আছোঁ, তো বাহিৰত গেলি যাব চেষ্টা কৰিম। তো বাকী এই মন্দিৰত তাকে গেলি যাব চেষ্টা কৰিম। তো ভিডিঅ'টো ভালকৈ চাই থাকিব। তো তাকে গেলি যাই থাকোঁ বলক, বাহিৰত গেলি যাই পেলাই মানে ভালকৈ দেখাই আছোঁ আপোনালোকক। তো চাই থাকিব ভিডিঅ'টো। গাইজ মই বাহিৰত আহিলোঁ। তো বাহিৰত মানে মন্দিৰটোৰ আগত আছোঁ। তো মন্দিৰটো একবাৰ দেখাই দিওঁ আপোনালোকক। তো বাকী বহুত দিপাৰো হ'ল, তো ঘৰকো যাওঁ আৰু। তো মানে আপোনালোকে ইয়াত আহে যদি আহিব পাৰে। তো মানে ইয়াত অহাৰ ৰৈ কোনো পইচা নালাগে। তো ধুনীয়া প্ৰাকৃতিক সুন্দৰ, মানে ইয়াতে মানে ভিউটো ভাল লাগে। তো কোনোবাৰ যে ফটো উঠাৰ চখ আছে, তো ফটো উঠিব পাৰে আৰু ভিডিঅ' বনাব পাৰে। তো ময়ো মানে ফটো দুটামান উঠিলোঁ, ইনষ্টাগ্ৰামত আপলোড দিম। ৰচিদুল অফিচিয়েল বুলি আছে, ফ'ল' কৰি ল'ব আপোনালোকে। তো ভিডিঅ' বনাওঁ, তো ভিডিঅ' বনাব পাৰে আপোনালোকে ইয়াত আহি পেলাই। তো একবাৰ বেক কেমেৰা কৰি পেলাই মন্দিৰটো দেখি দিওঁ, তাৰপিছত আমি যিখন বাগান মানে, তো বাগানখন আপোনালোকক একবাৰ দেখি দিম। গাইজ মন্দিৰটো আপোনালোকক দেখি দিলোঁ। তো মানে এখন সৰুকৈ বাগিচা এখন আছে। তো মানে ভাল লাগে, এতিয়া বাগিচাখনত ভাল লাগে। তো আপোনালোকে আহিব পাৰিব, মানে ইয়াত অহাৰ হৈ কোনো ধৰণৰ মানে পইচা নালাগে। তো মই বাহিৰত যাই পেলাই আপোনালোকক মন্দিৰটো দেখি দিলোঁ। তো বাকী ইয়াতে এখন বাগান আছে, তো এইখনে বাগান। তো মানে ইয়াত মানে আমি ফটো চটো মানে কিবা কানি উঠিলোঁ। তো ভাল লাগিল মানে ফটো চটো উঠি।
তো বাকী মানে গাইজ মানে ভাল লাগে আৰু ঠাই কিন্তু মানে কাৰোবাৰ আৰু ফটো উঠাৰ চখ আছে, তো কাৰোবাৰ ভিডিঅ' বনোৱাৰ চখ আছে, তো ইয়াত আহি পেলাই বনাব পাৰিব। তো ভালকৈ একবাৰ চাই লওক। তো গাইজ মানে গাছবিলাক এই সৰু সৰু এই গাছবিলাক মানে বহুত ডাঙৰ দীঘল আছিল, তো কাটি দিয়া গৈছে, সেইকাৰণে মানে সৰু হৈছে। তো কেতিয়াবা গেলি মই এইফালে আহিলি তো মই আপোনালোকক গাছবিলাক দেখি দিম, টেনশ্যন ল'ব নালাগে। তো বাকী আজি এনেই আৰু ঘৰত আছোঁ যিহেতু, তো চাহিলেও কৈছিল একবাৰ তাকে যাব লাগিছিল। ময়ো আপোনালোকক কৈছিলোঁ যে ভাল ভ্লগ এটা বনাম ভকতৰ পুখুৰী পাৰত, সেইফালে যাম বুলি এইফালে আহিম বুলি ভাবি আছিলোঁ। তো আজি অহা গ'ল, তো ভিডিঅ'টোও বনোৱা গ'ল। তো বাগানখনটো আপোনালোকে চালেই। তো আমি দুটামান ফটো উঠি লওঁ, তো ফটো উঠি লৈ পেলাই আপোনালোকৰ লগত কথা পাতি আছোঁ। তো মানে ভিডিঅ'টো আজি উপায় নাই দিয়ক গাইজ, ভিডিঅ'টো আজি শ্বৰ্ট কাট ভিডিঅ'য়ে হ'ল, সৰু ভিডিঅ'য়ে হ'ল। তো বেছি দীঘল নহ'ল ভিডিঅ'টো বেছি দীঘল নহ'ল, তো উপায় নাই। তো যে মানে মোৰ পৰা মই যিমানখিনি দেখাব পাইছোঁ আপোনালোকক, তো দেখিছোঁ। তাত মানে ইয়াত দেখাব লগাৰ বস্তু কি আছে, তো বাগানখন দেখাব লগা আছিল, বাগানখন দেখালোঁ। তো এই ঠাইখিনিৰ নাম ভকতৰ পুখুৰী পাৰ কিয় হ'ল, তো সেই পুখুৰীটোৰ কাৰণে এই ঠাইখিনিৰ নাম ভকতৰ পুখুৰী হ'ল। তো গাইজ আৰু কি ক'ম, তো ফটো দুটামান উঠি ল'ব, ফটো উঠাই নাই। তো ফটো দুটা উঠি পেলাই ডাইৰেক্ট কথা পাতি আছোঁ আপোনাৰ লগত। বাকী বাগানখনটো দেখাই পালে। তো মই একবাৰ বেক কেমেৰা কৰি পেলাই গোটাই মানে যিমানখিনি মানে জাগা আছে এই বাগানখনৰ জাগাখিনি মানে আপোনালোকক বেক কেমেৰা কৰি পেলাই একবাৰ ভিডিঅ'ৰ দৰে দেখাই দি আছোঁ। তো ভিডিঅ'টো চাই থাকক। গাইজ মোৰ ভিডিঅ'টো এইখিনিয়ে আছিল। তো ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও ভাল পালে, তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কিন্তু কৰি দিব। বাকী চেনেলটো নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। বাকী আপোনালোকে আহিব ইয়াত, তো ফটো চটো উঠি যাব, ময়ো ফটো চটো উঠিলোঁ। বাকী বেছি দূৰ নহয়, বেলচৰৰ পৰা অলপ আহিব লাগে। তো আপোনালোকে আহিব, আহি পেলাই ফটো চটো উঠিব। বাকী মোৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ'টো আজি খাটা হ'ল ভিডিঅ'টো বেয়া নাপাব আপোনালোকে, বেছি দীঘল কৰিব নোৱাৰিলোঁ ভিডিঅ'টো। বাকী যাওঁ আৰু ঘৰত ভোকো লাগি আহিছে, দুপৰো হৈছে। তো ভিডিঅ'টো আপোনালোকে চাই অলপ হ'লেও ভাল পাইছে মই জানো। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, বাকী অলপ শ্বেয়াৰ কৰি দিব। বাকী কেনে লাগিল অলপ কমেণ্ট কৰি জনাব। তো নেক্সট ব্লগত আৰু লগ পাই আছোঁ, তেতিয়াহ'লে বাই বাই, ধন্যবাদ, জয় আসাম, বাই বাই।